নমস্কাৰ বন্ধুসকল, আপোনালোকে সকলোৱে জানে অসমৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে শিৱসাগৰ সমষ্টি। এই সমষ্টিটোত 1952 পৰা বৰ্তমানলৈকে কোন কোন বিধায়ক হৈছে বাৰু মই আজি এই বিষয়ে ক'ব ওলাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1952ত গিৰীন্দ্ৰনাথ গগৈয়ে কংগ্ৰেছ দলৰ পৰা জয়ী হৈছিল। 1957ত পুনৰ গিৰীন্দ্ৰনাথ গগৈয়ে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল। 1960ত গিৰীন্দ্ৰনাথ গগৈয়ে আকৌ কংগ্ৰেছ দলৰ পৰা জয়ী হৈছিল। 1967ত প্ৰমোদ গগৈয়ে CPI দলৰ পৰা নিৰ্বাচিত হৈছিল। 1970ত প্ৰমোদ গগৈয়ে পুনৰ CPI দলৰ পৰা নিৰ্বাচিত হৈছিল। 1978ত প্ৰমোদ গগৈয়ে CPI দলৰ পৰা আকৌ জয়ী হৈছিল। 1983ত দেৱানন্দ কোঁৱৰে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল। 1985ত প্ৰদীপ গগৈয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। 1991ত প্ৰমোদ গগৈয়ে পুনৰ CPI দলৰ পৰা নিৰ্বাচিত হৈছিল। 1996ত প্ৰমোদ গগৈয়ে আকৌ CPI দলৰ পৰা নিৰ্বাচিত হৈছিল। 2001ত প্ৰণৱ গগৈয়ে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল। 2006ত প্ৰণৱ গগৈয়ে পুনৰ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল। 2011ত প্ৰণৱ গগৈয়ে আকৌ কংগ্ৰেছ দলৰ পৰা জয়ী হৈছিল। 2016ত প্ৰণৱ গগৈয়ে আকৌ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল। 2021ত অখিল গগৈয়ে ৰাইজৰ দলৰ পৰা নিৰ্বাচিত হৈছে। বন্ধুসকল, তেনেহ'লে আজিলৈ আহোঁ।